নৱবিবাহিতা পত্নীৰ উৰণিখন আঁতৰাই ল'ৰাজন আনন্দতে বলিয়া হৈ পৰে, কাৰণ তাৰ নৱবিবাহিতা পত্নী অতি ধুনীয়া আছিল। পত্নীৰ ৰূপ দেখি আনন্দত আত্মহাৰা হৈ সি ক'লে, হে ভগৱান, তোমাক অশেষ ধন্যবাদ। মোৰ ক'বলৈ ভাষা নাই। ন কইনা সাজত তোমাক বৰ ধুনীয়া লাগিছে। কিন্তু ছোৱালীজনীয়ে অৰ্থাৎ কইনাজনীয়ে ইয়াৰ উত্তৰত একো কোৱা নাছিল, কেৱল তাইৰ চকুৰ পৰা চকু পানী নিগৰিছিল। তেতিয়া ল'ৰাজনে পত্নীৰ হাত দুখন বুকুৰ মাজত সুমুৱাই ক'লে, কি হ'ল, তুমি কিয় কান্দিছা? মোৰ ওচৰত কোনো বস্তুৰে অভাৱ নাই। মই পৃথিৱীৰ সকলো সুখ তোমাক দিম। তেতিয়া ছোৱালীজনীয়ে ক'লে, আজি ৰাতিটো আপুনি মোক যিমান সুখ দিব বিচাৰে দিয়ক। মোৰ পৰা আপুনি যি ল'ব বিচাৰে লওক। মোৰ ওপৰত আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে। কিন্তু কালিলৈ মোৰ মৃত শৰীৰটো মোৰ মা দেউতাৰ ঘৰলৈ পঠিয়াই দিব। নমস্কাৰ 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 প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল মটিভেটৰ নিৰঞ্জনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি পুনৰ এটি অতি হৃদয়স্পৰ্শী সঁচা কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইখিনিতে আপোনালোকলৈ মোৰ এটি বিনম্ৰ অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, কাৰণ আপোনাৰ এটা লাইকে বহুতো অনাথ শিশুৰ জীৱন সুখকৰ কৰি তোলাত সহায় কৰিব পাৰে। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এয়া উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটা সঁচা কাহিনী। সেই জিলাৰ এখন গাঁৱৰ পৰা 4জনী ছোৱালী পঢ়া শুনাৰ বাবে সদায় চহৰলৈ যায়। ছোৱালী 4জনী একেখন গাঁৱৰে হোৱাৰ লগতে 4জনী একে বয়সৰ আৰু সিহঁতৰ পঢ়া শুনাও একেই আছিল, অৰ্থাৎ 4জনী HS ফাইনেল ইয়েৰৰ ছাত্ৰী আছিল। 4জনী পঢ়িবলৈ গাঁৱৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰৰ চহৰলৈ যায়। সেই ৰাস্তাতে এখন নদী পোৱা যায়, যাৰ নাম হৈছে কুৱানো। সেই নদীখনৰ ওপৰত থকা দলং পাৰ হৈ সিহঁতে চহৰলৈ যাবলগীয়া হয়। নদীখনৰ ওপৰত থকা দলংখনৰ এটা বিশেষ গুণ আছে, আৰু সেয়া হৈছে দলংখনৰ চাৰিওফালে থকা দৃশ্য, যি অতি মনোমোহা। সেয়েহে প্ৰায় বহু মানুহে সেই দলংখনৰ ওপৰতে জিৰণি লয়, প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰে। কোনোবাই চেলফি উঠে আৰু কোনোবাই বিভিন্ন পজ দি ফটো উঠে। তাৰোপৰি কিছুমান মাছমৰীয়াইও সেই দলংখনৰ পৰাই জাল আদি পাতি মাছ ধৰে, বৰশী বায়। আন মানুহৰ দৰে এই 4জনী ছোৱালীয়েও হাঁহি ফূৰ্তি কৰি আহোঁতে যাওঁতে সেই দলঙৰ ওপৰতে ৰৈ নদীখনৰ চাৰিওফালে থকা মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰে। মাছমৰীয়াসকলৰ মাজত এজন ল'ৰা আছিল, যি মাছ ধৰাত পাকৈত আছিল। তাৰ ওচৰত কি এনে পাৰদৰ্শী গুণ আছিল, যাৰ বাবে সি আন মাছমৰীয়াতকৈ বেছি মাছ ধৰিব পাৰিছিল। মাছমৰীয়া ল'ৰাজনৰ নাম আছিল চন্দন। আনফালে 4জনী ছোৱালীৰ ভিতৰত এজনী ছোৱালীৰ নাম আছিল সীমা। তাইও মাছ ধৰা চাই খুব ভাল পাইছিল। এদিন সীমাই চন্দনৰ ওচৰলৈ গৈ ক'লে, মোৰ মাছ ধৰিবলৈ মন গৈছে, বৰশী বাবলৈ মন গৈছে। তেতিয়া চন্দনে ক'লে, তুমি নাহিবা, এইবোৰ অতি লেতেৰা কাম, তুমি নোৱাৰিবা। তেতিয়া সীমাই ক'লে, লেতেৰানো ক'ত, ময়োতো মাছ খাওঁ, গতিকে খাব পাৰোঁ যেতিয়া ধৰিবও পাৰিম নিশ্চয়। তথাপি চন্দনে নালাগে বুলি ক'লে, কিন্তু সীমাই তাৰ কথা নামানিলে। তেতিয়া চন্দনে সীমাক অলপ সময় ৰ'বলৈ কৈ ক'লে, ঠিক আছে, তুমি 5 মিনিট অপেক্ষা কৰা, বৰশীত মাছ লাগিলে মই তোমাক উঠাবলৈ মাতিম। 5 মিনিটমানৰ ভিতৰত এটা মাছ চন্দনৰ বৰশীত লাগিল। চন্দনে লগে লগে সীমাক বৰশীটো আগবঢ়াই দিলে। সীমাই মাছটো উঠাবলৈ চেষ্টা কৰিছে যদিও পৰা নাছিল, কাৰণ মাছটো ডাঙৰ আছিল। সেয়েহে এবাৰ মাছটোৱে বৰশীটো পানীৰ মাজলৈ টানি লৈ যায় আৰু এবাৰ সীমাই বৰশীটো টানে। চন্দনে এই সকলো চাই আছিল। সীমাই বহু সময় চেষ্টা কৰিও মাছটো উঠাব পৰা নাছিল। সেয়েহে চন্দনে তাইক সহায় কৰিবলৈ আগবাঢ়ি যায়। অৱশেষত চন্দনৰ সহযোগত সীমাই মাছটো পাৰলৈ উঠাই আনে। মাছটো পাৰলৈ উঠাব পৰাৰ আনন্দত সীমাই একো ক'ব নোৱাৰা হৈ পৰে আৰু আনন্দ মনে লগৰ কেইজনীৰ লগত ঘৰলৈ গুচি যায়। সীমাটো ঘৰলৈ গুচি গ'ল ঠিকেই, কিন্তু চন্দনে সীমাৰ লগত কটোৱা সেই 5 মিনিট সময়ৰ কথা চিন্তা কৰিবলৈ ধৰে। বৰশীত মাছটো উঠোৱাৰ সময়ত কেতিয়াবা সীমাৰ হাতখন তাৰ হাতত লাগিছিল আৰু কেতিয়াবা তাৰ হাতখন সীমাৰ হাতত লাগিছিল।
এইদৰে সীমাৰ হাতৰ স্পৰ্শ পাই চন্দনে ৰাতিটো সীমাৰ চিন্তাতে মগ্ন হৈ পৰে। পিছদিনা চন্দনে সীমাক লগ পোৱাৰ উদ্দেশ্যেৰে ৰাতিপুৱাই বৰশী লৈ সেই দলংখনৰ ওচৰলৈ যায়। চন্দনে জানিছিল যে সীমাহঁত সদায় ৰাতিপুৱা এইফাল দিয়েই চহৰলৈ যায়। চাৰিওজনী ছোৱালী ৰাতিপুৱা আহি সেই দলংখনৰ ওচৰ পোৱাত সীমাই চন্দনক সুধিলে, আজি যে ৰাতিপুৱাই আহিছা, আন কোনো দেখোন মাছ ধৰিবলৈ অহাই নাই। তেতিয়া চন্দনে ক'লে, আজি ৰাতিপুৱাই মাছ ধৰোঁ বুলি ভাবিয়েই আহিলোঁ। তেতিয়া সীমাই ক'লে, ঠিক আছে, আমি ঘূৰি অহালৈ কিন্তু ইয়াতেই থাকিবা, আমি আজি আকৌ মাছ ধৰিম। চন্দনেও হ'ব বুলি কৈ সুধিলে, কিন্তু তোমালোক কিমান সময়ত আহিবা? তেতিয়া সীমাই ক'লে, আমি 3 বজাত এইখিনি পামহি। চন্দনে সেই ৰাতিপুৱাৰে পৰা 3 বজালৈ পুনৰ সীমাহঁত ঘূৰি অহালৈ ৰৈ থাকিল। পঢ়া শুনা কৰি 3 বজাত যেতিয়া চাৰিওজনী ছোৱালী দলংখন পালেহি, তেতিয়া চন্দনে সীমাক ক'লে, লোৱা, এই বৰশীটো লোৱা আৰু মাছ ধৰা। চন্দনৰ কথামতে সীমায়ো বৰশীটো ল'লে আৰু মাছ ধৰাত লাগিল। এনেদৰে আগদিনাৰ দৰে সীমাই মাছ ধৰাৰ আনন্দ ল'লে। যোৱাৰ সময়ত চন্দনে সীমাক ক'লে, তুমি যিকেইটা মাছ ধৰিছা সেইকেইটা লৈ যোৱা, ঘৰত খাব পাৰিবা। তেতিয়া সীমাই ক'লে, মই কি ৰাস্তাই ঘাটে মাছ লৈ ফুৰিম নেকি? তেতিয়া সীমাৰ লগৰ এজনীয়ে ক'লে, খুৱাবলৈ যদি ইমানেই মন আছে তেন্তে তুমি ৰান্ধি খুৱাবা। এই বুলি কৈ চাৰিওজনী ছোৱালী তাৰ পৰা গুচি গ'ল। পিছদিনা যেতিয়া 3 বজাত সীমাহঁত দলঙৰ ওচৰ পালে, তেতিয়া চন্দনে ঘৰতে ভাজি অনা মাছ কেইটামান সিহঁতৰ সন্মুখত উলিয়াই দি ক'লে, লোৱা, খোৱা, এয়া ভজা মাছ। তেতিয়া সীমাৰ লগতে বাকী কেইজনীয়েও ক'লে, আৰে তুমি এয়া কি কৰিছা? আমিতো ধেমালিহে কৰিছিলোঁ, তুমি সঁচি মাছ ভাজি আনিলা। আমি কি ৰাস্তাই ঘাটে মাছ খাই ফুৰিম নেকি? চাৰিওজনীয়ে এই বুলি কৈছিল যদিও সিহঁতৰ মনে মনে লোভো লাগিছিল। তেতিয়া এজনীয়ে ক'লে, ঠিক আছে, আনিলাই যেতিয়া খাই লওঁ। এই বুলি চাৰিওজনী ছোৱালীৰ লগতে চন্দনেও দলঙৰ তললৈ গৈ ভাজি অনা মাছকেইটা খালে। কিছু সময় পিছত সীমাহঁতে চন্দনক ধন্যবাদ জনাই গুচি যায়। ৰাস্তাত সীমাৰ লগৰ কেইজনীয়ে সীমাক চন্দনৰ কথা কৈ জোকাই আছিল। চাহ সীমা, চন্দনে তোৰ কাৰণে মাছ ভাজি আনিছে, সি তোক চাগে বৰ ভাল পায়, এনেকুৱা ল'ৰা কিন্তু নাপাবি দেই। লগৰ কেইজনীৰ কথা শুনি সীমাই খঙতে ক'লে, অকলে মই জানো মাছ খাইছোঁ? তহঁতে জোৰ কৰাৰ বাবেহে মই খাইছোঁ। তহঁতেহে প্ৰথমতে দলঙৰ তললৈ গৈছ, মাছ যেন জীৱনত খায়েই পোৱা নাই তহঁতে। তেতিয়া এজনীয়ে ক'লে, খং কৰিব নালাগে দে, আৰু চিৰিয়াছলি নল'বি, আমি ধেমালিহে কৰিছোঁ। ঘৰলৈ গৈ পোৱাৰ পিছত সীমাই চিন্তা নকৰাকৈ চন্দনৰ কথাই তাইক আমনি কৰিবলৈ ধৰিলে। তাইও চন্দনৰ প্ৰতি থকা প্ৰেমৰ অনুভৱ কৰিবলৈ ধৰিলে। পিছদিনা সীমাই চন্দনক আকৌ দলঙৰ ওচৰতে মাছ ধৰি থকা দেখিলে, আৰু তাই হাঁহি মাৰি চন্দনক ক'লে, আমি অহালৈ থাকিবা দেই। চন্দনেও ইংগিতেৰে হ'ব বুলি ক'লে। ঠিক 3 বজাৰ লগে লগে সীমা তাইৰ বান্ধৱী 3জনীৰ লগত দলঙত উপস্থিত হ'ল। সীমাই চন্দনক ওপৰলৈ মাতি ক'লে, ওপৰলৈ আহা, চিংৰা আৰু মিঠাই আনিছোঁ, খোৱাহি। সীমাই মতাত চন্দন দলঙৰ তলৰ পৰা ওপৰলৈ উঠি আহিল আৰু চিংৰা আৰু মিঠাই খোৱাত লাগিল। খোৱাৰ মাজতে সীমাই ক'লে, কালি তুমি আমাক ভজা মাছ খুৱাইছিলা, সেয়েহে আজি আমি তোমালৈ চিংৰা আৰু মিঠাই আনিছোঁ। তেতিয়া চন্দনে ক'লে, অ' হয় নেকি? ভজা মাছৰ বিনিময়ত চিংৰা মিঠাই? তেন্তে মই যে তোমাক মাছ ধৰিবলৈ শিকাইছোঁ, তুমি মোক কি শিকাবা? তেতিয়া সীমাই ক'লে, আমি হ'লো পঢ়া শুনা কৰা ছোৱালী, তুমি যদি পঢ়া শুনাৰ বিষয়ে কিবা শিকিব বিচাৰা তেন্তে শিকিব পাৰা। তেতিয়া চন্দনে হাঁহিলে আৰু ক'লে, পঢ়া শুনা বাৰু ময়ো কৰিছোঁ, মই লক্ষ্ণৌৰ পৰা D.Pharm কমপ্লিট কৰিছোঁ। তেতিয়া সীমাই আচৰিত হৈ সুধিলে, তেন্তে তুমি ইয়াত মাছ ধৰি আছা যে? তেতিয়া চন্দনে ক'লে, আজি কেইদিনমান আগতে মই মোৰ পঢ়া পাতি শেষ কৰি ঘৰলৈ আহিছোঁ। ঘৰত মাৰ বেমাৰ, ডক্টৰে মাক লোকেল মাছ পালে খুৱাবলৈ কৈছে, সেয়েহে মই ইয়াতে মাৰ বাবেহে মাছ ধৰি আছোঁ। আৰু মোৰ জাতিও মাছমৰীয়া, ওচৰৰে গাঁওখনত আমাৰ ঘৰ। আগতে মোৰ দেউতাই এই কাম কৰিছিল আৰু কেতিয়াবা কেতিয়াবা ময়ো এই কাম কৰিছিলোঁ। এনেদৰে মাত্ৰ 2-4 দিনৰ চিনাকিতেই ইজনে সিজনৰ প্ৰেমত পৰিছিল। দুয়োকে পাবলৈ ইচ্ছা কৰিছিল। দুয়োৰে ফোন নম্বৰ লয়, ফোনত হোৱাটছএপত কথা পাতে। দলঙৰ উপৰি সিহঁতে অন্য স্থানতো লগ হয়। বাৰু যি কি নহওক, প্ৰেম কেতিয়াও লুকাই নাথাকে বা কোনেও লুকাই ৰাখিব নোৱাৰে,
কেনেবাকৈ সীমাৰ ঘৰৰ মানুহে এই কথা গম পাইছিল। সীমাৰ দেউতাক এজন ধনী মানুহ আছিল। তেওঁ সেই জিলাৰ এজন নামী ঠিকাদাৰ আছিল। তেওঁলোকৰ পৰিয়ালটো অলপ উদণ্ড স্বভাৱৰ আছিল। সেয়া হয়তো টকা পইচা থকা বাবেও হ'ব পাৰে। এদিন ৰাতিপুৱাই কেইজনমান মানুহে আহি দলঙৰ তলত চন্দনক মাৰপিট কৰিবলৈ ধৰিলে। চন্দনে সেইখিনি সময়ত একো ক'ব নোৱাৰা হৈ পৰিছিল। সি গমেই পোৱা নাছিল যে মানুহকেইজনে কিয় তাক মাৰপিট কৰিছে আৰু তেওঁলোক কোন। মাৰপিটৰ মাজতে এজনে ক'লে, নিজৰ স্থিতিত থাক, বেছি ওপৰত উঠিবলৈ চেষ্টা নকৰিবি। প্ৰেম কৰিব আহিছ, প্ৰাণটো বচাব বিচাৰিছ যদি আঁতৰি যা। এই কথা শুনি চন্দনে বুজি পাইছিল যে এয়া কোনে কৰিছে। কিন্তু এই ঘটনাটোৰ পিছত সি আৰু বেছিকৈহে সীমাৰ প্ৰেমত পৰে। আনফালে চন্দনৰ যি অৱস্থা হৈছিল সেই একেই অৱস্থা সীমাৰো হৈছিল। দুয়োকে লগ পাবলৈ ব্যাকুল হৈ পৰিছিল। এনেদৰে প্ৰায় 7 দিনমান যোৱাৰ পিছত চন্দনে অলপ সাহস গোটাই পুনৰ দলঙৰ তলত মাছ ধৰিবলৈ যায় আৰু এনেদৰে সি পুনৰ সীমাক লগ কৰিবলৈ ধৰিলে। এদিন সীমাই চন্দনক ক'লে, চন্দন, আমাৰ ঘৰৰ মানুহে আমাৰ সকলো কথা গম পাইছে। সেয়েহে আমাৰ ঘৰৰ মানুহে কোনোপধ্যেই তোমাৰ লগত মোক বিয়া নিদিয়ে। তেতিয়া চন্দনে ক'লে, এতিয়া আমি ইমান দূৰ আগবাঢ়িছোঁ যেতিয়া তুমি জানো আঁতৰি থাকিব পাৰিবা বা মই জানো আঁতৰি থাকিব পাৰিম? তাতকৈ এটা কাম কৰোঁ, আমি চহৰত থকা শিৱ মন্দিৰত বিয়া পাতি থওঁ, যাতে ভৱিষ্যতে আমি দুয়োৰে বিয়া হোৱা বুলি দাবী কৰিব পাৰোঁ। আৰু যেতিয়া তোমাৰ ঘৰৰ মানুহে সকলো কথা বুজি উঠিব তেতিয়া তোমাক মই মোৰ ঘৰলৈ লৈ আনিম। এইদৰে দুয়ো বিচাৰ বিবেচনা কৰি শিৱ মন্দিৰত বিয়া পতাৰ সিদ্ধান্ত লয় আৰু সেইমতে দুয়ো মন্দিৰতে বিবাহৰ কাম সম্পন্ন কৰে আৰু দুয়োৰে ঘৰলৈ গুচি যায়। সীমাৰ ঘৰৰ মানুহে এতিয়ালৈকে সীমাৰ মনৰ কথা এবাৰো বুজিবলৈ চেষ্টা নকৰিলে আৰু চন্দনৰ বিৰুদ্ধে ছোৱালীৰ শ্লীলতা হানিৰ এটা মিছা অভিযোগ আনি তাক জেলত ভৰাই থয়। 2-3 মাহমানৰ বাবে চন্দন জেলত থাকিবলগীয়া হ'ল। চন্দন জেলত সোমোৱাৰ লগে লগে সীমাৰ দেউতাকে ওচৰৰে আন এখন গাঁৱৰ ল'ৰা পংকজৰ লগত সীমাৰ বিয়া ঠিক কৰে আৰু এদিন চন্দন জেলত থাকোঁতেই পংকজৰ লগত সীমাৰ বিয়া হয়। সীমা এতিয়া পংকজৰ ঘৰত। ফুলশয্যাৰ নিশা। যেতিয়া পংকজে সীমাৰ ওৰণিখন আঁতৰাই দিয়ে তেতিয়া পংকজ অবাক হৈ পৰে, আচৰিত হৈ পৰে। কাৰণ সীমা এনেই ধুনীয়া আছিল আৰু সেইদিনা সেই বিশেষ সাজযোৰে তাইক আৰু ধুনীয়া কৰি তুলিছিল, যাৰ বাবে চন্দনে ভগৱানক ধন্যবাদ জনাইছিল। আনফালে সীমাই উচুপি কান্দিছিল আৰু কৈছিল, আজি আপুনি মোৰ লগত যি ইচ্ছা তাকেই কৰিব পাৰে, আপোনাৰ অধিকাৰ আছে, কিন্তু কাইলৈ আপুনি মোৰ মৃত শৰীৰটো মোৰ মা দেউতাৰ ঘৰলৈ পঠিয়াই দিব। তেতিয়া পংকজে অলপ টান সুৰত কৈছিল, মই তোমাক মৰিবলৈ দিবলৈ বিয়া পতা নাই। মই যেনেকৈ কওঁ তুমি তেনেকৈ থাকিব লাগিব। মই তোমাৰ সকলো কথা জানো। কি কৰিবা তাৰ লগত থাকি? তাৰতো একো কাম কাজ নাই, ইমান টকা পইচাও নাই, কেনেকৈ তোমাক সুখত ৰাখিব? মই তোমাক পৃথিৱীৰ সকলো সুখ দিম, তুমি যি বিচৰা মই তাকেই দিম। পাহৰি যোৱা অতীতত তোমাৰ লগত যি ঘটিছিল। এইদৰে পংকজে সীমাক চন্দনৰ কথা পাহৰি যাবলৈ যথেষ্ট বুজাইছিল, কিন্তু প্ৰতিবাৰে বিফল হৈছিল। সীমাই তাইৰ কথাৰ পৰা লৰচৰ হোৱা নাছিল। অৱশেষত পংকজে তাইক ক'লে, ঠিক আছে, তুমি অলপ অপেক্ষা কৰা, মোৰ এটা কাম আছে, সেইটো কৰি আহোঁ। এই বুলি কৈ পংকজ কিছু সময়ৰ বাবে কোঠাটোৰ পৰা গুচি যায় আৰু সীমাই চন্দন বুলি এক প্ৰকাৰ চিঞৰি কান্দিবলৈ ধৰে। প্ৰায় 10 মিনিটমান পিছত পংকজে পুনৰ কোঠাটোত প্ৰৱেশ কৰে আৰু তাৰ পাছে পাছে চন্দন। পংকজে সীমাৰ ফালে চাই ক'লে, সীমা, লোৱা তোমাৰ চন্দনক। চন্দনক দেখি সীমাই দৌৰি গৈ তাক সাবটি ধৰিলে আৰু হুকাই কান্দিবলৈ ধৰিলে। সেই সময়তে দুৱাৰৰ বাহিৰৰ পৰা হাত চাপৰি বজাই কেইজনমান মানুহ কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিলে। সেই মানুহকেইজন আন কোনো নাছিল, এজন পংকজৰ দেউতাক, পংকজৰ মাক আৰু 2-3জনমান ওচৰ চুবুৰীয়া। এই সকলোবোৰ দেখি সীমা অবাক হৈ পংকজৰ ফালে চাই থাকিলে। পংকজে সকলো ৰহস্যৰ পৰা পৰ্দা আঁতৰাই ক'লে, সীমা, তুমি চিন্তা নকৰিবা। প্ৰথমতে কৈ লওঁ যে মই যে তোমাক বিয়া পাতিছোঁ এয়া একেবাৰে মিছা বিয়া। এয়া মোৰ দেউতা, মা, মোৰ আৰু চন্দনৰ এক পৰিকল্পনা। তেতিয়া সীমাই ক'লে, তেন্তে আপুনি দৰা সাজি আমাৰ ঘৰলৈ যোৱা, বিবাহ মণ্ডপত বহা, এইবোৰ কি আছিল?
তেতিয়া পংকজে ক'লে, এইবোৰ সকলো মিছা। মই কেৱল তোমাক বিয়া পতাৰ অভিনয়হে কৰিছোঁ। বিয়াৰ যি নীতি নিয়ম কৰা হৈছে সকলো আমাৰ পৰিকল্পনা মতে কৰা হৈছে। প্ৰকৃততে চন্দন মোৰ এজন ভাল বন্ধু। লক্ষ্ণৌত আমি দুয়ো একেলগে ডি ফাৰ্ম কমপ্লিট কৰিছোঁ। তাৰপিছত ঘৰলৈ অহাত আমাৰ দুয়োৰে মাজত আহযাহ অলপ কমিছিল যদিও আমি দুয়ো ফোনতে কথা পাতোঁ। কিন্তু আজি প্ৰায় 3 মাহমান মই তাৰ লগত একো যোগাযোগ কৰিব পৰা নাছিলোঁ। আনকি তাক মোৰ বিয়ালৈ নিমন্ত্ৰণ জনাবলৈও মই একো উপায় বিচাৰি পোৱা নাছিলোঁ। শেষত এদিন তাৰ ঘৰলৈ গৈ মই সকলো কথা গম পালোঁ আৰু মই বিয়াৰ কাৰ্ড এখন তাৰ ঘৰতে থৈ আহিলোঁ। বিয়াৰ দিনা সি আহি আমাৰ ঘৰত উপস্থিত হ'ল আৰু সেইদিনাই সি জামিন পায়। চন্দনে তোমাৰ আৰু তাৰ মাজত চলি থকা প্ৰেমৰ সকলো কথা বিৱৰি কৈছে। তোমাৰ আৰু তাৰ যে চহৰত থকা শিৱ মন্দিৰত বিয়াও হৈছে সেয়াও সি মোক কৈছে। সি সেই বিয়াৰ ফটোও আমাক দেখুৱাইছে। আনকি সি জেলত থাকোঁতে তুমি তালৈ লিখা চিঠিখনো সি মোক দেখুৱাইছে। তেতিয়া মোৰ মা দেউতাই মোক ক'লে যে মই যদি তোমাক বিয়া পাতোঁ তেন্তে মই তোমালোক দুয়োৰে লগত অন্যায় কৰা হ'ব। অৱশ্যে তোমাক প্ৰথম দেখোঁতে ময়ো তোমাৰ প্ৰেমত পৰিছিলোঁ। এজনী বিবাহিতা ছোৱালীক পুনৰ বিয়া দিয়াৰ বাবে চেষ্টা চলোৱা তোমাৰ ঘৰৰ মানুহৰ ওপৰত আমাৰ খং উঠিছিল যে কিয় তেওঁলোকে ইমান ডাঙৰ কথা এটা লুকুৱাই তোমাক মোৰ লগত বিয়া দিব বিচাৰিছিল। তেতিয়া মোৰ দেউতাই মোক কৈছিল যে আমি যেনেকৈ পাৰোঁ তেনেকৈ ছোৱালীজনীক উদ্ধাৰ কৰিব লাগে। আন একো উপায় নেদেখি মই দৰা হিচাপে অভিনয় কৰাৰ কথা চিন্তা কৰিলোঁ। আমি এই বিষয়ে আমাৰ কুলপুৰোহিতৰ লগতো কথা পাতিছোঁ আৰু অন্য গুণী জ্ঞানী লোকৰো পৰামৰ্শ লৈছোঁ। তুমি চিন্তা নকৰিবা, এতিয়া আমাৰ দেউতাই চন্দনৰ হৈ ওকালতি কৰিব আৰু যিহেতু চন্দনৰ ওপৰত থকা অভিযোগ সম্পূৰ্ণ মিছা, গতিকে চন্দন আৰু জেলত থাকিবলগীয়া নহয়। আৰু শুনা, মই যে তোমাক অলপ আগত খং কৰি কথা কৈছোঁ, তোমাক যি লাগে তাকে দিম বুলি কৈছোঁ আৰু চন্দনক পাহৰি যাবলৈ কৈছোঁ, সেয়াও অভিনয়েই আছিল। মই চাব বিচাৰিছিলোঁ যে চন্দনে কোৱা মতে তুমি তাক সঁচাকৈ ভাল পোৱানে? সি নহ'লে তুমি জীয়াই থাকিব পাৰিবানে? কিন্তু মই হাতে হাতে প্ৰমাণ পালোঁ। পংকজৰ কথা শুনি সীমাই চকু পানী ৰখাব নোৱাৰিলে আৰু পংকজক উদ্দেশ্যি ক'বলৈ ধৰিলে, মানুহ প্ৰকৃততে আপোনাৰ নিচিনা হ'ব লাগে। মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যে তেওঁ যাতে মোক চন্দনৰ ওচৰলৈ লৈ যায়। প্ৰকৃততে আপুনি আমাৰ বাবে ভগৱান। আজি আপুনি এইখিনি সহায় নকৰাহেঁতেন মই জীয়াই থাকিও সদায় মৰি থাকিলোহেঁতেন। এই বুলি কৈ সীমাই পংকজৰ ভৰিত ধৰি সেৱা জনায়। তেতিয়া পংকজে ক'লে, এইবোৰ কি কৰিছা? তোমালোকে মা দেউতাৰ পৰাহে আশীৰ্বাদ লোৱা। মোৰ শুভেচ্ছা সদায় তোমালোকৰ লগত আছে। তেতিয়া পংকজৰ দেউতাকে ক'লে, মাজনী, ভগৱানে যি কৰে ভালেই কৰে। আমি তোমালোকক আশীৰ্বাদ দিছোঁ। তোমালোকৰ বৈবাহিক জীৱন সুখকৰ হওক, শান্তিৰ হওক, আনন্দময় হওক। চন্দনেও পংকজক সজোৰে সাৱটি ধৰি কান্দিবলৈ ধৰিলে। তেতিয়া পংকজে ক'লে, ধেৰ টকৰা, এতিয়া আৰু কান্দি থাকিব নালাগে। মধুজামিনী ক'ত কৰিবি তাৰহে চিন্তা কৰ। আৰু শুন, মোৰ বিয়াৰ বাবে ছোৱালী চোৱাৰ দায়িত্ব তোৰ, কিন্তু এটা চৰ্ত আছে, ছোৱালী যাতে সীমাৰ নিচিনা ধুনীয়া হয়। এই বুলি কৈ পংকজে আনন্দতে হাঁহিবলৈ ধৰিলে আৰু সকলোৱে হাত চাপৰি বজাই কোঠাটোৰ পৰা আঁতৰি গ'ল। সীমায়ো চন্দনৰ বুকুৰ গভীৰতাত সোমাই পৰিল। প্ৰিয় দৰ্শক, এইটো এটা সঁচা কাহিনী বা ঘটনা যিটো ঘটিছিল 2021 চনত উত্তৰ প্ৰদেশত। এই ঘটনাটোৱে কোনো ধৰণৰ সংবাদ মাধ্যমত স্থান পোৱা নাছিল, কাৰণ সাধাৰণতে সংবাদ মাধ্যমত পজিটিভ নিউজতকৈ নিগেটিভ নিউজে অগ্ৰাধিকাৰ পায়। বাৰু সেয়া যি কি নহওক, আপুনি কাহিনীটো শুনি কেনে পালে আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।